নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল হিমাদ্ৰী ৰাজবংশী এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। এতিয়া এটামান বাজিলে আৰু মই এতিয়াহে ভাত বনাব আহিছোঁ। মই আজি খৰিতে ভাত বনাইছোঁ, খৰিতে দালি বনাইছোঁ, কাৰণ আজি বৰ গৰম আৰু গৰমত গেছতে বনাব লাগে, কিন্তু তথাপিও মই খৰিত বনাইছোঁ, কাৰণ খৰিত দালি চালি বনালে খাই ভাল লাগে ন, সেইকাৰণে খৰিতে বনালোঁ। তাৰপিছত ভাবিছিলোঁ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰোঁ, কিন্তু ৰাতিপুৱা আৰম্ভ কৰা নহ'ল। ভাবি থাকোঁতে গ'ল আৰু ৰাতিপুৱা মানে আমাৰ ঘৰত কিবা এটা হ'ল আৰু ৰাতিপুৱা, তাৰ কাৰণে ভিডিঅ'টাই আৰম্ভ কৰা নহ'ল। ভাবছিলোঁ কিন্তু ৰাতিপুৱাই ভিডিঅ'টা আৰম্ভ কৰিম। তাৰপিছত কি ভাষা কৈছোঁ জানা? মোৰ জন্মগত গাঁওখনৰ ভাষা কৈছোঁ। ভাল লাগে, ভাষাগিলা পাহৰিয়ে গ'লোঁ আৰু ইয়াতে বিয়া হৈ কেনে। তাৰমানে বিয়া হোৱাৰ পিছত ইয়াতে আহিলোঁ, ইয়াতে তাৰে ভাষা ক'লে বুজি নাপায়, সেইকাৰণে এৰে মানুহখিনিক ভালকৈ বুজাই ক'বৰ কাৰণে এৰে ভাষা কৈ বৰ্তমান মোৰ এনেকুৱা হৈছে, তাৰে ভাষা মুখত নাহে। গতিকে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই আমাৰ ঘৰৰ ভাষাত ভিডিঅ' দিম নে ইয়াৰে ভাষাত দিম। ইয়াৰে ভাষাও মই নাজানো ভাল কৰি, কিন্তু মিক্স হৈ যায় আৰু এৰে ভাষা তাৰে ভাষা দুটাই হৈ যায়। গতিকে জনাব কেনেকুৱা লাগে ভিডিঅ' চাই। তাৰপিছত মোক কিন্তু বেছিভাগে ছাপোৰ্ট কৰা নাই, আৰু নতুনকৈ ভিডিঅ' দিছোঁ, ইমান হোৱা নাই। তথাপিও আৰু ভিডিঅ' চাই কিছুমানে কিন্তু ছাবস্ক্ৰাইব নকৰে। মোৰ বোধেৰে চাই ভাল লগা নাই, হয়নে? সেইকাৰণে ছাপোৰ্ট কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই কোনেও। তাৰপিছত আশা কৰিছোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগিব। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে, সিহঁতে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, শ্বেয়াৰ কৰিব ভিডিঅ'টো। তাৰপিছত ঠিক আছে, আপোনালোকে চাই থাকক মোৰ আজি দিনটো কি কৰোঁ কি নকৰোঁ। দিনটোৰ আধা গ'লে, তথাপিও যিখিনি মই পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ভাল লগাবলৈ চেষ্টা কৰিম। ঠিক আছে, চাই থাকক মোৰ ভিডিঅ'টি।